সন্মানীয় বিচাৰক মণ্ডলী, সন্মানীয় অধ্যক্ষ মহোদয় আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল তথা উপস্থিত সাধাৰণ। আজি তৰ্ক প্ৰতিযোগিতাৰ মূল বিষয়বস্তু হ'ল বিজ্ঞান মানৱ জাতিৰ বাবে আশীৰ্বাদ নে অভিশাপ। উক্ত বিষয়টো লৈ মই আজি বিপক্ষে ক'বলৈ যুক্ত কৰিম। বিজ্ঞানে বিভিন্ন যান বাহন অতি সহজলভ্যভাৱে পাবলৈ কাৰখানাৰ পৰা বিভিন্ন বস্তু উলিয়াইছে। এই বস্তুবোৰৰ পৰা ওলোৱা ধোঁৱাই বায়ু দূষিত কৰে। আনকি এই ধোঁৱাবোৰে বায়ুমণ্ডলত ট্ৰপস্ফিয়াৰত বিন্ধাৰ সৃষ্টি হৈ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি আহি আমাৰ পৃথিৱীত পৰিছেহি, যিটো কৰ্কট ৰোগৰ প্ৰধান কাৰক। যিমানে যান বাহন বাঢ়িছে সিমানে ধোঁৱাবোৰ বাঢ়ি সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিবোৰ আহি আমাৰ পৃথিৱীত বেছিকৈ পৰিছেহি, যাৰ ফলত গোটেই বিশ্বতে কৰ্কট ৰোগটো দিনে দিনে বাঢ়ি গৈছে। আমি হিৰোশ্বিমা আৰু নাগাচাকি দুখন ৰাজ্যৰ কথা ক'লে নিশ্চিতভাৱে ক'ব পাৰোঁ যে বিজ্ঞান মানৱ জাতিৰ বাবে অভিশাপ নে আশীৰ্বাদ। কাৰণ বিজ্ঞানৰ বলত সৃষ্টি হোৱা মৰণাস্ত্ৰৰ বাবে বহু হাজাৰ হাজাৰ সৈনিক, বহু হাজাৰ হাজাৰ লোক মৃত্যু মুখত পৰিবলগীয়া হ'ল। কিছু বছৰ আগতে গণেশগুৰিত বোমা বিস্ফোৰণৰ কথাটো জানো আমি মিছা বুলি ক'ব পাৰিম। বিজ্ঞানৰ বলতে সৃষ্টি হোৱা বোমাৰ ফলত বহু সৰু ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক হেৰুৱাব লগা হ'ল। নমস্কাৰ। এই প্ৰতিযোগিতা সামৰণি মাৰিম। আজি অনুষ্ঠিত কৰা তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলী, শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় আৰু শিক্ষাগুৰুসকল তথা উপস্থিত সদন। আজি মই তৰ্ক প্ৰতিযোগিতাৰ বিষয়বস্তু হ'ল বিজ্ঞান মানৱ জাতিৰ বাবে আশীৰ্বাদ নে অভিশাপ। বিজ্ঞান মানৱ জাতিৰ বাবে আশীৰ্বাদ স্বৰূপ, কাৰণ বিজ্ঞানে আমাক বৰ্তমান জীৱনত কি দিয়া নাই। যেনে বিজ্ঞানে গাড়ী তৈয়াৰ কৰিছে, যাৰ ফলত আমি স্কুলত আহিব পাৰিছোঁ, আৰু ৰাতি আমি শুই উঠিয়ে পাকা টাইলছ বা চেণ্ডেলত ভৰি দিওঁ, এয়াও বিজ্ঞানৰ অৱদান। তাৰ পাছত আমি দুটা বস্তু ব্যৱহাৰ কৰোঁ, যিটো ব্ৰাছ আৰু কলগেট, সেয়াও বিজ্ঞানৰ অৱদান। তাৰপিছত আমি টেপৰ পানীৰে মুখ ধুওঁ, সেয়াও বিজ্ঞানৰ অৱদান। তাৰপাছত আমি স্কুলত আহি পোনপ্ৰথমে স্কুলৰ গেটখনত হাত দিওঁ, সেয়াও বিজ্ঞানৰ অৱদান। তাৰপিছত আমি স্কুলত আহি ডেস্ক বেঞ্চত বহোঁ, সেয়াও বিজ্ঞানৰ অৱদান। তাৰপিছত আমাক ছাৰ বাইদেউসকলে যি শিকায় বৰ্ডখনো বিজ্ঞানৰ অৱদান। যিডাল চকেৰে লিখে সেইডালো বিজ্ঞানৰে অৱদান, আৰু আমি যিটো কলমেৰে লিখোঁ সেইটোও বিজ্ঞানৰে অৱদান। আৰু মোৰ উপৰক্তা ৰায় মোবাইল ফোনে আমাক যিদৰে জীৱনৰ অতি গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে, সেইদৰে ইয়াৰ অত্যাধিক ব্যৱহাৰে আমাক বহুতো ক্ষতি কৰিছে। প্ৰয়োজনতকৈ অধিক সময় মোবাইল ব্যৱহাৰ কৰিলে আমাৰ বহুতো কাৰণে কাজিয়াৰ সূত্ৰপাতো হোৱা দেখা যায়। মোবাইল ছ'চিয়েল মিডিয়াৰ জৰিয়তে কেতিয়াবা মিছা কথা অপপ্ৰচাৰ হোৱা দেখা যায়। মোবাইল ফোনটো কাণত লৈ বাৰ্তালাপত ব্যস্ত থকাৰ পৰিণতিত বহুতো পথ দুৰ্ঘটনা হোৱা দেখা যায়। বহুতে জীৱন পৰ্যন্ত হেৰুৱাব লগা হৈছে। মোবাইল ফোনৰ নিৰ্গত বিকিৰণে DNAত প্ৰভাৱ পেলোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ বহুতো ক্ষতি সাধন কৰিছে। আকৌ আজিকালি ছাত্ৰ ছাত্ৰী বা অন্য ল'ৰা ছোৱালীসকলে মোবাইলত ব্যস্ত থকাৰ বাবে বাহিৰা খেলা ধূলাৰ প্ৰতি গুৰুত্ব কমি গৈছে। মোবাইল ফোনে আমাৰ শাৰীৰিক, মানসিক সমস্যা আদি দেখা দিয়ে। মোবাইল ফোনৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত আমাৰ শিক্ষাৰ প্ৰতিও গুৰুত্ব কমি গৈছে। আৰু এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আজি মই মোবাইল ফোনৰ সাপেক্ষে ক'বলৈ ওলাইছোঁ। মোবাইল ফোন হৈছে দূৰসংযোগৰ এক আহিলা। মোবাইল ফোন ব্যৱহাৰ কৰি বহুতো ছাত্ৰ ছাত্ৰীয়ে উপকৃত হৈছে। মোবাইল ফোন 1973 চনত মাৰ্টিন কুপাৰে আৱিষ্কাৰ কৰিছিল। মোবাইল ফোনৰ জৰিয়তে লকডাউনত বহুতো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰি উপকৃত হোৱা দেখা যায়। মোবাইল ফোনে আমাক পৃথিৱীখনক দূৰ দূৰণিৰ মানুহৰ লগত কথা বতৰা হোৱাত সহায় কৰে। মোবাইল ফোনে জৰিয়তে আমি
বাৰ্তা প্ৰদান কৰিব পাৰোঁ। মোবাইল ফোনে ব্ৰহ্মাণ্ডখনক ইটো মূৰৰ খবৰ সিটো মূৰলৈ পলকতে আনি দিয়াত সহায় কৰে। মোবাইল ফোনৰ জৰিয়তে বহুতো উপস্থিত হৈ যাম। আজিৰ বস্তু হৈছে মোবাইল ফোনৰ ব্যৱহাৰ। আজি মই উক্ত বিষয়টোৰ সপক্ষে যুক্তি আগবঢ়াব বিচাৰিছোঁ। বৰ্তমান যুগত মোবাইল ফোন হৈছে যোগাযোগৰ প্ৰধান আহিলা। আমি ঘৰত বহিয়ে দূৰ দূৰণিত থকা মানুহৰ লগত ঘৰত বহিয়ে সম্পৰ্ক স্থাপন কৰি ৰাখিব পাৰোঁ। এয়া মোবাইল টেলিফোন আৱিষ্কাৰৰ পৰা দূৰ দূৰণিৰ মানুহৰ লগত ঘৰতে বহি কথা বতৰা পাতিব পাৰোঁ। বিজুলী বাতিৰ সহায়ত আমি ৰাতিৰ আন্ধাৰক পোহৰাই তুলিব পাৰোঁ। গুগল, ইণ্টাৰনেট, ইলেক্ট্ৰিক চপাল আদি বিজ্ঞানৰে অৱদান। নমস্কাৰ। প্ৰতিযোগিতা শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী ছাৰ বাইদেউসকল আৰু মৰমৰ দাদা বাইদেউ ভাই ভণ্টিসকল, আজি তৰ্কৰ প্ৰতিযোগিতাত মই বিজ্ঞান মানৱ জাতিৰ অভিশাপৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। বিজ্ঞান হ'ল মানুহৰ বাবে আশীৰ্বাদ যদিও অভিশাপো যেন লাগে। বিজ্ঞানৰ ফলত মোবাইল ফোনৰ আৱিষ্কাৰ বেছিভাগ ল'ৰা ছোৱালীক ধ্বংসৰ ফালে গতি কৰিছে, যাৰ ফলত খোৱা বোৱা পঢ়া শুনা আদিৰ প্ৰতি গুৰুত্ব কমি গৈছে। বিজ্ঞানৰ ফলত বৈজ্ঞানিকসকলে বোমা আৱিষ্কাৰ কৰি মানুহৰ লগতে জীৱ